অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? উত্তৰ ছৈয়দা আনোৱাৰ টাইমূৰ। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? উত্তৰ ল'ৰা বন্ধু। প্ৰথম অসমীয়া নাটকখনৰ নাম কি? উত্তৰ চিহ্নযাত্ৰা। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ। অসমৰ গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন? উত্তৰ হলিৰাম ডেকা। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন? উত্তৰ তৰুণ শইকীয়া। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন? উত্তৰ বাবু বসন্ত কুমাৰ দাস। প্ৰথম অসমীয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কোন? উত্তৰ ৰঞ্জন গগৈ।